আমি গেট বনাই আছোঁ, বাঁহৰ গেট সৰু। এই আমাৰ মামা আছে আৰু আমাৰ বৰডেকা, এই তাৰ কাৰণে বনাই আছে। অলপ পাক পাক কৰি দিলে একো নহয় দে। আমাৰ বৰডেকা নাজানে বোলে। আমাৰ বৰডেকা বহুত জানিব লগা বাকী আছে। আৰু মই এইফালে আছোঁ। শিকি ল বৰডেকা, বিয়া চিয়া পাতিলে সেইবিলাক কামত আহিব। বহুত জানিব লগা বাকী আছে আমাৰ বৰডেকা। এইফালে আমাৰ ৰাইজৰ তামোল গাছ ৰোৱা আছে, 1 বছৰ হ'ল। আৰু এইফালে জেওৰা দি আছে। এইফালে আমাৰ বৰডেকা অৰ্জুন দা আৰু গোটেই এইফালে ব্যস্ত হৈ আছে। এইফালে আৰু আমাৰ নাৰায়ণ জেঠা আছে। বৰ্তমান বহুত ৰ'দ দি আছে, একদম ফাটা ফাটি ৰ'দ দি আছে। এইফালে আৰু বেহি পেলাই ব্যস্ত শীতৰ কাৰণে। সদায় মানে কোলা মেলা হয়, এটা ভাঙি গ'ল। আগৰ পুৰণা দৰ্জাটা ভাঙি গ'ল। এইটো অংগনবাড়ী। গাছ গছনিকেইটা ভাল হৈ যাইছে। এক বছৰত কি ধুনীয়া হ'ল, একদম মজা একদম। এইফালে আমাৰ নতুন ষ্টেজ বনাইছে, এইটো এবাৰ অপেনিং কৰিব পাৰিব। আমাৰ এপ্ৰিলতে অপেনিং হ'ব এইবাৰ। ডিজাইনটো বেলেগ দিব লাগিছিল, ৰাউণ্ড কৰি দিলে বেছি ভাল লাগিলে হয়। ওপৰৰ এইটো টিং যিটো আছে, এটা ৰাউণ্ড কৰি দিলে বহুত ভাল লাগিলে হয়। এইফালে আমাৰ ৰাস্তা, এইটো গুৱাহাটী যাৱা মেইন হাইৰোড, গাড়ীগিলা আহিছে। এইটো হৈছে চকাবাহা স্কুল। আমাৰ কাম কমপ্লিট হ'ব আৰু অলপ বাকী আছে। কিছুমান কামগিলা আমাৰ পৰা জানিব লগা আছে বহুত। আমাৰ পিলাৰ কেইটা আহি গ'ল। আধা ঘণ্টা হ'বই আৰু এতিয়ালৈকে হোৱাই নাই আমাৰ গেট বনোৱা, দৰ্জাই হোৱাই নাই। আমাৰ বৰডেকা বহুত জানিব লগা বাকী আছে আৰু তেনে ডাঙৰ মানুহৰ পৰা প্ৰমোশ্যন লৈ কিনে কাম কৰিব লাগে। বৰ্তমান কাম চলি আছে আমাৰ। এক বছৰতে কি মজা হৈছে, একদম ডাঙৰ হ'ল। আৰু এইফালে আছে আপোনালোক চাই থাক। আজি ব্লগটো আমাৰ গাঁৱৰ ব্লগ। সেইফালে জেওৰা দিয়া হ'ল, সেইফালে এইটো পানী টেংকি আমাৰ স্কুলৰ। এইফালে এইটো তামোল গাছ, এইফালে ল'ৰা ছোৱালী খেলিবৰ কাৰণে এইটো।
খাব লাগিব ৰ পোক নাইচোন তাই মিঠা লাগে বহুত দি লাগবো নালাগে হ্যাঁ নালাগে কেনেকা লাগে খাবা মজা লাগে কোৱা এটা বহুত ভিটামিন বস্তু এটা সৈত খাঙেৰ নহয় বুঝছা বাহিৰত বোলে কিনবা পায়া বহুত এটা বহুত দামটো এটা বহুত দাম বুলি কয় কিবা বেমাৰৰ কাৰণে খাই এটা কি নাম আছিল যেটা খাইছাচোন খুদৰ কাৰণে ইও খুদ বনাই এই এনে কাটিলি নহ'ব খাব লাগে তো বডেক বোলে খাই পোৱা নাই বোলে খাইছাচোন একবাৰ মিঠা এটা বহুত দি লাগবা ভয় কৰে মই খালোঁৱে 10টামান বি নালাগে এই কাটৰ কাঁচা এটা পোকা খাই খাইবা বি লাগবা দৌৰে বোলে এইটো চাহ বডেকা খাইছাচোন মৰলে দুটাই মৰিম দে মৰব দৌৰাই মিঠা আছে পিছন টিঙা নাই পোকা পোকা হে কাটো কাঁচা খাইছে আইতা খাইছাচোন ইতা বডেকে এটা তাক এটা খাবা দিছোঁ মিঠা আছে না কিবা বেমাৰৰ কাৰণে ভাল ইতা কোনে বোলে খাই পোৱা নাছিল বোলে সেইটো ময়ে দেখাই দিলোঁ ফাৰ্ষ্ট টাইম